নমস্কাৰ জ্যোতি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আমৰ আচাৰ বনাম বুলি ভাবিছোঁ আৰু মইনো কেনেকৈ আমৰ আচাৰ বনাওঁ তাকেই দেখুৱাওঁ আপোনালোকক। এয়া মই আমকেইটা কাটি ল'লোঁ, বেছি ডাঙৰকৈ কটা নাই, আমকেইটা সৰু সৰুকৈ কাটিছোঁ। কাটি তাতে মই নিমখ হালধি মিলাই দিছোঁ, মিলাই মই ৰ'দত শুকুৱাইছোঁ। বেছি দিন নুশুকুৱাওঁ, মই 2 দিন শুকুৱাম আৰু 2 দিন শুকুৱাৰ পিছতে আমখিনি দেখিছেনে এনেকুৱা ধৰণৰ হৈ গ'ল। আমখিনি আচাৰ বনাব পৰা হৈ গ'ল। আৰু ইয়াতে মই লৈছোঁ জিৰা, ধনিয়া, কালাজিৰা আৰু মিঠি আৰু সৰিয়হ আৰু পকা জলকীয়া লৈছোঁ আৰু 2 মিনিটমান মই ভাজি ল'ম, জাষ্ট কেঁচা গোন্ধটো যোৱালৈকে। ভাজি ধুনীয়াকৈ মই মিক্সিত পিচি লৈছোঁ আৰু মিক্সিত পিচি ল'লোঁ এইখিনি। আৰু কেৰাহী এখনত মই তেল দি দিলোঁ, তেলখিনি এতিয়া গৰম হৈয়ে গ'ল, তেলখিনি গৰম হৈয়ে গ'ল। এতিয়া মই ভোট জলকীয়া দুটামানো কাটি ল'ম সৰু সৰুকৈ আৰু তেলখিনি ঠাণ্ডা হ'বলৈ দিলোঁ মই অকণমান টাইম। ঠাণ্ডা হোৱাৰ পিছত মই তাতে আমখিনি দি দিছোঁ, গেছটো অফ কৰিহে আমখিনি দিছোঁ আৰু লগতে মই মছলাখিনিও দি দিছোঁ। মছলাখিনি দি ভালকৈ মিলাই দিব। এইখিনি মিলাই দিয়াৰ পিছত ইয়াতে জলকীয়াখিনিও মিলাই দিব ভালকৈ। এয়া দেখিছেনে জলকীয়াখিনি মিলাই দিলোঁ আৰু এনেকৈ বৈয়ামত ভৰাই মই ৰ'দত দি খাই থাকিব পাৰিম। আৰু গতিকে আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব, খাবলৈ বহুত টেষ্টি হয়। সকলোৱে আমৰ আচাৰ বনাই হ'লেও দেখুৱালোঁ মইনো কেনেকৈ বনাম। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।